Hello guys, welcome to my channel Gyanam Tech. আজি মই আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টোত দেখুৱাম যে বাটন হোল কেনেকৈ কৰিব পাৰি। ভিডিঅ'টো চোৱাৰ আগত আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ভিডিঅ'টো লাইক কৰিব আৰু তলত থকা বেল আইকনটো দবাই দিব। প্ৰথমতে মই আপোনালোকক মডেলটোৰ বিষয়ে কৈছো। এটো সিঙ্গাৰ 1409 ফ্যাশন মেকাৰ হয়। ফার্স্ট টাইম আমি খুঁটাটো স্পল পিনত দি দিলো গুলি খুঁটাটো তাৰ পিছত ক্লিপত ফসাই দিলো 1 নম্বৰ তাৰ পিছত 2 3 এনেকৈ ইউ টাৰ্ন দি পেলাই 3 নম্বৰত আমি ইউ টাৰ্ন দি 4 নম্বৰত ফ্লাই হুইলটো ঘুৰাই টেকআপ লিভাৰডাল ওপৰত উঠাই ললো এই ওপৰত আহি গৈছে দেখিছেনে তাৰ পিছত টেকআপ লিভাৰ ফসাই দিলো 5 নম্বৰ বেজিত এতিয়া লগাই ললো এতিয়া আমি সিলেক্টৰ কেটা এডজাস্ট কৰিম এটো হল আপোনালোকৰ লেন্থ সিলেক্টৰ এটো 0 ৰ পৰা 1 ৰ ভিতৰত ৰাখিলো এনেকৈ 1 ৰ ভিতৰত ৰাখিলো আৰু প্যাটাৰ্ন সিলেক্টৰটো 1 ত আমি লৈ লম এই 1 ত লৈ লৈছো এতিয়া নরমাল প্রেসার ফুটটো খুলি লম খুলি পেলাই বাটন হোল প্রেসার ফুটটো লগাম এইটো দেখিছেনে এইটো বাটন হোল প্রেসার ফুট হয় এইটো আমি এডজাস্টিং কৰি লম প্ৰথমতে এইটো মেচিনৰ লগতে পোৱা যায় সিঙ্গাৰ 1409 ফ্যাশন মেকাৰ মেচিনটোৰ লগত এইটো প্রেসার ফুট পাই যাব এতিয়া আমি স্টিচিংটো আৰম্ভ কৰিম প্ৰথমতে আমি 1 নম্বৰত লৈ লম 1 নম্বৰত লৈ আৰম্ভ কৰিম আৰু এ দেখিছে 1 নম্বৰত হল এটা 2 নম্বৰত লৈছো এ চাওক 2 নম্বৰত লৈছো 2 নম্বৰত লৈ পেলাই এইটো 2 নম্বৰত সেট কৰিছো বাটনটোৰ ডিসটেন্স অনুযায়ী আমি ডাক চিনবোৰৰ পৰা এটা অনুমান ক্ৰমে সিলাইটো আমি কৰি গৈ আছো আৰু হৈ গৈছে এতিয়া 3 নম্বৰ সিলেক্ট কৰি আমি সিলাই কৰিম বাস এতিয়া আমি 4 নম্বৰত দিম প্যাটাৰ্ন সিলেক্ট কৰাৰ আগত কিন্তু আপোনালোকে বেজিটো ওপৰত উঠাই ল'ব নহলে অসুবিধা হ'ব পাৰে এয়া দেখিছেনে 4 নম্বৰটো কমপ্লিট হৈ গল মানে আমাৰ হোলটো সম্পূৰ্ণৰূপে হৈ গৈছে এতিয়া আমি বাহিৰত ওলাই এবাৰ চাম এতিয়া খুঁটাডাল কাটি দিম কাটাৰে দেখিছেনে এই কাটি দিলো কাটা হোৱাৰ পিছত হোলটো কেনেকৈ কাটিব লাগে কাটাৰে এটো আপোনালোকক দেখাই দিম এটো হোলটো দেখিছেনে এতিয়া কাটি দিব লাগিব এনেকৈ মাজেৰে এ চাওক এ কাটি দিলো দেখিছেনে আপোনালোকে এয়া এটো হোলটো সম্পূৰ্ণৰূপে হৈ গল কমপ্লিট এনেকৈ আপোনালোকে বাটন হোল বনাব পাৰিব আজিলৈ ইমানে আমি এনেকুৱা ভিডিঅ' আকৌ লৈ আহিম তেতিয়ালৈ এই ভিডিঅ'বোৰ চাই থাকক